তো নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম পুলিচৰ পৰা আৰু এটা খবৰ আহিছে যে অসম পুলিচত নতুনকৈ পদ মুকলি হৈছে সেইকেইটা কি কেইটা পদ মুকলি হৈছে আমি সকলো ইয়াৰ বিষয়ে আলোচনা কৰিম তো বন্ধুসকল যদি এই ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে আমাৰ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব চাওক বন্ধু-বান্ধৱীসকল এই নোটিছখন হৈছে 15 তাৰিখ 7 মাহ 2020 15 তাৰিখে এই পদকেইটা মুকলি হৈছে তো ইয়াৰ অনলাইন আবেদন কেতিয়া হ'ব কেই তাৰিখৰ পৰা হ'ব ইয়াতে সবিশেষ আলোচনা কৰিম বন্ধুসকল চাওক ইয়াতে কি কৈছে the last 20 তাৰিখ 7 মাহ 2020 ৰ পৰা ইয়াৰ অনলাইন প্ৰসেস আৰম্ভ হ'ব মানে অনলাইনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 8 তাৰিখ 8 মাহ 2020 মানে 8 তাৰিখ 8 মাহ 2020 8 তাৰিখলৈকে ইয়াৰ অনলাইন আবেদন চলি থাকিব আৰু এই পদটো মুকলি হৈছে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে তো বন্ধুসকল প্ৰথমতে চাওক এক নম্বৰত আছে the post wise vacancy with pay scale and grade pay as admissible under rule are given below তো বন্ধুসকল চাওক প্ৰথমতে আছে under commissionerate of transport assam তো এই ইয়াতে কি আছে জুনিয়ৰ এসিস্ট্যান্ট এসকিউ লেভেল মানে হেডকোয়ার্টার লেভেল স্টেনোগ্রাফার জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্রিক্ট লেভেল কম্পিউটার এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টর এনফোর্সমেন্ট চেকাৰ গ্ৰেড 4 ডিস্ট্রিক্ট লেভেল ইয়াতে প্ৰথমতে আছে জুনিয়ৰ এসিস্ট্যান্টত আছে ডিস্ট্রিক্ট হেডকোয়ার্টার জুনিয়ৰ এসিস্ট্যান্ট হেডকোয়ার্টার 8টা পোস্ট স্টেনোগ্রাফার এটা পোস্ট জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্রিক্ট লেভেল 96টা পোস্ট কম্পিউটার এটা পোস্ট অ্যাসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টর 30টা পোস্ট এনফোর্সমেন্ট চেকাৰ 48টা পদ আৰু গ্ৰেড 4 ডিস্ট্রিক্ট লেভেল 30টা পদ মুকলি হৈছে আৰু ইয়াৰ লগতে আৰু এটা আছে আন্ডাৰ ডাইৰেক্টৰ অফ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোর্ট তো ইয়াতে কি ভ্যাকেন্সি আছে ইয়াতেও আছে জুনিয়ৰ এসিস্ট্যান্ট এসকিউ হেডকোয়ার্টার লেভেল 13টা পদ মুকলি হৈছে এসিস্ট্যান্ট কমার্শিয়াল অফিসার এটা জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্রিক্ট লেভেল 24টা মেচিনিস্ট 4টা ফিটার হেল্পার 8টা ইলেকট্রিশিয়ান ওয়ারম্যান এটা তো বন্ধু-বান্ধৱীসকল ইয়াতে চাও ইয়াতে ভালে কেইটা পদ মুকলি হৈছে আৰু ইয়াত তলত উল্লেখ কৰিছে যে ক্যাটেগৰি ওয়াইজত বিভাগ কৰা হৈছে ইয়াতে নোটিফিকেশনখন আপোনালোকে ডাউনলোড কৰি চাই লব পাৰিব তো মই ইয়াতে এনে দেখাই দিছো আপোনালোকক চাওক আৰু ইয়াতে বয়সৰ সময়সীমা দিছে 18 ৰ পৰা 38 বছৰলৈকে ST SC ৰ কাৰণে 5 ইয়াৰ ৰিলেক্সেশন আছে আৰু OBC MOBC ৰ কাৰণে 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন আছে বন্ধু-বান্ধৱীসকল এতিয়া আহিল এডুকেশন কোৱালিফিকেশন চাওক এডুকেশন কোৱালিফিকেশন এক নম্বৰ জুনিয়ৰ এসিস্ট্যান্ট এসকিউ লেভেল ডিস্ট্রিক্ট লেভেল ইয়াতে আৰু কম্পিউটাৰ এই কেইটাৰ আপোনাক লাগিব গ্ৰেজুৱেচন ডিগ্ৰী যিকোনো মানে কিবাহৰ পৰা হলে হ'ব আৰ্টস সায়েন্স কমাৰ্চৰ পৰা হলে হ'ব আৰু 2 নম্বৰত আছে এসিস্ট্যান্ট কমাৰ্শিয়াল অফিসাৰ ইয়াতে আপোনাৰ গ্ৰেজুৱেট লাগিব আৰু 3 নম্বৰ আছে স্টেনোগ্ৰাফাৰ গ্ৰেড 3 ইয়াতে আপোনাৰ গ্ৰেজুৱেচন লাগিব আৰু লগতে স্টেনোগ্ৰাফাৰ ITI সাৰ্টিফিকেটখন আপোনাক লাগিব 4 নম্বৰ আছে এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ ইয়াতে আপোনাৰ হাই সেকেন্ডাৰী পাস হলে হ'ব আৰু ইয়াতে আছে এনফোর্সমেন্ট চেকাৰ ইয়াতে মেট্ৰিক পাস হলে হ'ব আৰু 6 নম্বৰত আছে মেচিনিস্ট ইয়াতেও আপোনাৰ SSLC পাস কৰিলে হ'ব আৰু লগতে আপোনাৰ ITI ডিপ্লোমা লাগিব তো 7 নম্বৰত আছে ফিটাৰ হেল্পাৰ ইয়াতেও আপোনাৰ মেট্ৰিক পাস হলে হ'ব কিন্তু আপোনাক ITI সাৰ্টিফিকেটখন লাগিব 8 নম্বৰত আছে ইলেকট্ৰিশিয়ান ওয়ারম্যান ইয়াতো আপোনাৰ SSLC পাস কৰিলে হ'ব আৰু লগতে ITI ইলেকট্ৰিশিয়ান ওয়ারম্যানৰ সাৰ্টিফিকেটখন লাগিব তো শেষত আছে গ্ৰেড 4 ডিস্ট্রিক্ট লেভেল ইয়াতে আপোনাৰ 8 পাস হলে হ'ব
তো বন্ধু বান্ধৱীসকল এতিয়া যদি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আৰু যদি এতিয়ালৈকে আমাৰ ভিডিওটো লাইক এটা কৰা নাই তেনেহলে লাইক এটা কৰি দিব আজিলৈ মানে ধন্যবাদ